পৃথিৱীৰ আটাইতকৈ শক্তিশালী বস্তুটো হ'ল লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী বস্তুটো হ'ল জুই, যিয়ে লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী বস্তুটো হ'ল পানী, যিয়ে জুইকো নুমুৱাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল মানুহ, যিয়ে পানীকো পান কৰি দিব পাৰে। মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যিয়ে মানুহক ধ্বংস কৰি দিব পাৰে। আৰু মৃত্যুতকৈ ডাঙৰ হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে। লাহেকৈ কওক, শান্তি পাব। অহংকাৰ এৰক, সন্মান পাব। সন্তুষ্ট থাকক, সুখ পাব। মানুহে যিমান সোনকালে অতীতক পাহৰিব পাৰে, সিমান সোনকালে সুখী হ'ব পাৰে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। মন বেয়া হ'ব পাৰে, সময় বেয়া যাব পাৰে, লোকে বেয়াকৈ ক'ব পাৰে। আপুনি ধৈৰ্য ধৰক, অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক। চাব, আপুনি এদিন সফল হ'বই। 5টা অভ্যাস আজিয়েই ত্যাগ কৰক। জোখতকৈ বেছি আনৰ দয়া কামনা কৰা, পৰিৱৰ্তনক ভয় কৰা, অতীতক লৈ ভাবি থকা, নিজকে সৰু বুলি ভবা, অতিৰিক্ত চিন্তা কৰা। সম্পৰ্ক এটা চৰাইৰ দৰে, যদি তাক আপুনি জোৰেৰে ধৰি ৰাখে তেনেহ'লে সি মৰি যাব। যদিহে তাক আপুনি লাহেকৈ ধৰি ৰাখে তেনেহ'লে সি উৰি যাব। কিন্তু যদিহে তাক বহুত যত্নৰে লগত ৰাখে তেন্তে সি গোটেই জীৱন আপোনাৰ লগত থাকিব। বেইমানৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰক কিয়, তেওঁলোকে শেষত ধোকা দিবই। আৰু যদি আপুনি তেওঁলোকৰ কথা ভাবি নিজৰ মন বেয়া কৰে তেনেহ'লে আপুনি এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ। মনটোক সদায় পৰিষ্কাৰ কৰি ৰাখক, কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰহে হয়। এই 4টা বস্তু কেতিয়াও ঘূৰি নাহে। 1. ধনুৰ পৰা ওলাই গুচি যোৱা কাঁড়। 2. কৈ দিয়া মুখৰ কথা। 3. হেৰাই যোৱা সময়। 4. ভাঙি যোৱা বিশ্বাস। আপুনি নিজৰ কাৰণে যি কৰিব সেইটো আপোনাৰ লগতে গুচি যাব, আৰু আপুনি আনৰ কাৰণে যি কৰিব সেইটো সকলোৰে মনত চিৰজীৱন থাকি যাব। ইচ্ছাবোৰ বৰ অদ্ভুত, পূৰণ হ'লে সকলো সলনি হৈ যায়, আৰু পূৰণ নহ'লে বৰ কষ্ট দিয়ে। নাৰীৰ ভালপোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত একো নাথাকে, আৰু পুৰুষৰ ভালপোৱা তেতিয়া বুজিব পৰা যায় যেতিয়া পুৰুষজনৰ কাষত সকলো থাকে। সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ ডাঙৰ হ'ব নোৱাৰে। 3জন মানুহৰ ঘৰত কেতিয়াও নাযাব। প্ৰথমতে, যিজনে ডাঙৰ অপৰাধ কৰে। দ্বিতীয়তে, যিজনে আপোনাক অপমান কৰি কথা কয়। আৰু তৃতীয়তে, যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। জীৱনত চতুৰ আৰু স্মাৰ্ট হ'বলৈ এইকেইটা কাম অৱশ্যেই কৰিব। প্ৰথমতে, ৰহস্যময় হোৱাৰ চেষ্টা কৰক। দ্বিতীয়তে, যিকোনো পৰিস্থিতিক ভালদৰে পৰ্যবেক্ষণ কৰক। আৰু তৃতীয়তে, নিজকে কণ্ট্ৰল কৰিবলৈ শিকিব। যিকোনো পৰিস্থিতিতেই কেতিয়া মনে মনে থাকিব লাগে, কেতিয়া কথা ক'ব লাগে, এটলিষ্ট সেইটো আয়ত্ব কৰিবলৈ শিকিব। ভয় নকৰিব, সাহসী হ'বলৈ শিকক। জীৱনত সুখ শান্তি পাবলৈ হ'লে এই 3টা কাম কেতিয়াও নকৰিব। প্ৰথম কথা, বেছি আশা নকৰিব। দ্বিতীয়তে, জীৱনত যি আছে তাক লৈ সন্তুষ্ট থাকক। আৰু তৃতীয়তে, নাৰী ফান্দত কেতিয়াও নপৰিব। এই পৃথিৱীখনত সকলোতকৈ ডাঙৰ অপৰাধী হ'ল আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো, যিয়ে নিজৰ হৈও আনৰ কাৰণেও কষ্ট পায়। হঠাৎ ডাঙৰ মানুহ হ'লেও হঠাৎ কেতিয়াও ভদ্ৰ মানুহ হোৱা নাযায়, কাৰণ ভদ্ৰতা হ'ল পৰিয়ালৰ শিক্ষা। মন দি যাক কৰিব আপুনি এদিন উপকাৰ, তেওঁৰ পৰা পাব এদিন বিশ্বাসঘাতকতাৰ উপহাৰ। আজিকালি প্ৰেমৰ সম্পৰ্কবোৰ হৈছে অদ্ভুত। কথা পতা হয় ফোনত, দেখা দেখি হয় ভিডিঅ' কলত, আৰু অভিমানবোৰ প্ৰকাশ কৰা হয় হোৱাটছএপৰ ষ্টেটাছত, আৰু সম্পৰ্ক শেষ হয় ব্লকত। আৱেগৰ পথত নচলি বিবেকৰ পথত চলক। দেখিব আপুনি আপোনাৰ জীৱনটোক সুন্দৰকৈ গঢ়িব পাৰিছে, কাৰণ এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আদালত হ'ল মানুহৰ বিবেক। সমস্ত গুণ কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে, আৰু এটা দুখেই যথেষ্ট হয় কাৰোবাক হেৰুৱাবৰ কাৰণে। প্ৰিয় দৰ্শক, আপোনালোকে আজিৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু যদি কোনোবা চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।